আমাৰ কেবিনেটত এটা অসমৰ বন বিভাগৰ বাবে এটা খুব ঐতিহাসিক সিদ্ধান্ত অসমৰ সপ্তমখন নেশ্যনেল পাৰ্ক হিচাপে চিখনা জহলাও নেশ্যনেল পাৰ্ক কোকৰাঝাৰত আমি কোকৰাঝাৰ আৰু চিৰাং জিলাত আমি অনুমোদন কৰোঁ 316 স্কয়াৰ কিলোমিটাৰ এই পাৰ্কখন ৰাইমনা পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কৰ মাজত হ'ব and this will be the 7th national parks of Assam. So now we are second after Madhya Pradesh. গতিকে ইয়াৰ আগতে মধ্য প্ৰদেশৰ 10খন নেশ্যনেল পাৰ্ক আছে আমি 7খন হম আৰু বাকি ষ্টেট বিলাকত নেশ্যনেল পাৰ্ক 7তকৈ তলত সো এতিয়া আমি অসমত নেশ্যনেল পাৰ্ক থকা ৰাজ্য হিচাপে আমি দ্বিতীয়খন হম আৰু ইয়াৰ যদি আপোনালোকে লোকেশনটো চাই এফালে ৰাইমনা এফালে মানস ইয়াৰ মাজত চিখলা জলাও নেশ্যনেল পাৰ্ক আমি আজি অধিসূচনা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমাৰ কেবিনেটত এটা অসমৰ বন বিভাগৰ বাবে এটা খুব ঐতিহাসিক সিদ্ধান্ত অসমৰ সপ্তমখন নেশ্যনেল পাৰ্ক হিচাপে চিখনা জহলাও নেশ্যনেল পাৰ্ক কোকৰাঝাৰত আমি কোকৰাঝাৰ আৰু চিৰাং জিলাত আমি অনুমোদন কৰোঁ 316 স্কয়াৰ কিলোমিটাৰ এই পাৰ্কখন ৰাইমনা পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কৰ মাজত হ'ব and this will be the 7th national parks of Assam. So now we are second after Madhya Pradesh. গতিকে ইয়াৰ আগতে মধ্য প্ৰদেশৰ 10খন নেশ্যনেল পাৰ্ক আছে আমি 7খন হম আৰু বাকি ষ্টেট বিলাকত নেশ্যনেল পাৰ্ক 7তকৈ তলত সো এতিয়া আমি অসমত নেশ্যনেল পাৰ্ক থকা ৰাজ্য হিচাপে আমি দ্বিতীয়খন হম আৰু ইয়াৰ যদি আপোনালোকে লোকেশনটো চাই এফালে ৰাইমনা এফালে মানস ইয়াৰ মাজত চিখলা জলাও নেশ্যনেল পাৰ্ক আমি আজি অধিসূচনা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে